নমস্কাৰ, মই ডক্টৰ হিৰেণ গগৈ। আজি আপোনালোকৰ মাজত আহিছোঁ এটা বিষয় লৈ। বিষয়টো হৈছে ৰিকাৰেণ্ট প্ৰেগনেঞ্চি লছ। দেখা যায় যে 2 পৰা 5% দম্পতীৰ বাৰে বাৰে গৰ্ভপাত হোৱা দেখা যায়। এতিয়া যদিহে 5 মাহৰ আগতেই যদি একেৰাহে 3বাৰ যদি গৰ্ভপাত হয়, তেতিয়া আমি সেই দম্পতী হালক আমি ইভালুৱেশ্যন কৰিব লাগিব। কি কাৰণে হৈছে তাৰ কাৰণে প্ৰয়োজনীয় পৰীক্ষাখিনি কৰিব লাগিব। আৰু কোনো দম্পতীৰ যদি আগৰ কোনো সন্তান নাই আৰু 2বাৰকৈ যদি গৰ্ভপাত হৈছে একেলগে, তেনেহ'লে তেখেতলোককো আমি প্ৰয়োজনীয় পৰীক্ষাখিনি কৰিব লাগিব। এতিয়া আমি চাওঁ কি কি কাৰণতনো গৰ্ভপাত হ'ব পাৰে। প্ৰথম কথা হ'ল জেনেটিক ফেক্টৰ। জেনেটিক ফেক্টৰত আহিব পাৰে এনুপ্লইডি মানে ক্ৰমজমৰ নাম্বাৰ কমি বা বেছি বাঢ়ি যাব পাৰে। দ্বিতীয়তে মিউটেশ্যন হ'ব পাৰে। মিউটেশ্যন মানে কোনো এটা জেগাত যদি জেনেটিক এৰেঞ্জমেণ্টটো চেঞ্জ হৈ যায়। তৃতীয়তে বেলেঞ্চ ট্ৰান্সলোকেশ্যন, কোনোবা এটা অংশ যদি অন্য এটা অংশত লাগি যায় ক্ৰমজমৰ, তেনেহ'লে আমি এটা ডিফেক্টিভ এম্ব্ৰায়ো বা ভ্ৰূণ পাব পাৰোঁ। তেতিয়া সেই ডিফেক্টিভ এম্ব্ৰায়োটো আমাৰ বডিয়ে নিজেই উলিয়াই দিবলৈ চেষ্টা কৰে, তেতিয়াই গৰ্ভপাত হৈ যায়। এইটো আমি চাব লাগিব। আমি যেতিয়া যিখিনি গৰ্ভপাতৰ প্ৰডাক্টখিনিত আমি কেৰিঅ'টাইপিং কৰিব লাগিব। জেনেটিক ক্ৰমজমৰ নাম্বাৰটো কিমান আছে চাব লাগিব, কিবা ডিফেক্ট আছে নেকি চাব লাগিব। আৰু চোৱাৰ পিছত যদি এইটো প্ৰমাণিত হয়, তেনেহ'লে মাক দেউতাকৰ ক্ৰমজমৰ কেৰিঅ'টাইপিং কৰিব লাগিব। কেৰিঅ'টাইপিং কৰাৰ পিছত যদি মাক দেউতাকৰ যদি থাকাৰ প্ৰমাণ হয়, তেনেহ'লে আমি তেখেতলোকক কাউন্সেলিং দিব লাগিব, কেনেদৰে ফিউচাৰ প্ৰেগনেঞ্চিৰ কাৰণে আগবাঢ়িব পাৰি। আৰু ভৱিষ্যতেও যদি প্ৰেগনেঞ্চি আহি যায়, তেনেহ'লে তাৰ সেই বেবীটোৰ লগত থকা পানীখিনি বা এমনিঅ'চেণ্টেচিছ কৰি তাৰ পানীখিনি উলিয়াই তাৰ ভিতৰত যাতে বেবীটোৰ কোনো ডিফেক্ট নাই, তাৰ কাৰণে আমি সেইটো প্ৰমাণিত কৰিব লাগিব। তাৰপিছতহে আমি বেবীটোৰ এটা সুস্থ সবল বেবী আমি দিব পাৰিম। ইয়াৰ পিছতে আহিব পাৰে কনজেনিটেল এন'মেলিছ অফ ইউটেৰাছ, মানে ইউটেৰাছৰ গঠন প্ৰক্ৰিয়াৰ সময়ত যদি কিবা ডিফেক্ট থাকে, ধৰি লওক যদি এটা ইউটেৰাছৰ ভিতৰত এটা চেপ্টাম থাকে, যদি তেতিয়া বাৰে বাৰে এবৰ্চন হ'ব পাৰে। তেতিয়া আমি সেই চেপ্টামটো হিষ্টেৰস্কপি কৰি এটা 3D আল্ট্ৰাচাউণ্ডে আমি চাই ল'ব লাগিব। আৰু যদি তাত প্ৰমাণিত হয়, তেনেহ'লে হিষ্টেৰস্কপি কৰি সেই চেপ্টামটো কাটি দিব লাগিব। তাৰপিছতে তেখেতলোকে নেক্সট প্ৰেগনেঞ্চিৰ কাৰণে আগবাঢ়িব পাৰিব। ইয়াৰ পিছতে ইউটেৰাছৰ ভিতৰত বা ৱালত কিছুমান ফাইব্ৰইড থাকিব পাৰে। ফাইব্ৰইডখিনি থাকিলেও বাৰে বাৰে গৰ্ভপাত হ'ব পাৰে। গৰ্ভপাত হ'লে তেনেহ'লে আমি হিষ্টেৰস্কপি কৰি বা লেপাৰস্কপি কৰি সেই ফাইব্ৰইডটো উঠাই দিব লাগিব। ইয়াৰ পিছতেই ইউটেৰাছৰ ভিতৰত যদি এডহেশ্যন থাকে, 2টা ৱাল যদি লাগি থাকে, এইটো দেখা যায় মনলি টিবি হোৱাৰ পেচেণ্টৰ ক্ষেত্ৰত দেখা যায়। তেনেহ'লে আমি এডহেশ্যনখিনি কাটি পিনি আমি ভৱিষ্যতৰ প্ৰেগনেঞ্চিৰ কাৰণে আগবাঢ়িব লাগিব। ইয়াৰ পিছতে চাৰ্ভিকেল ইনকম্পিটেঞ্চ মানে ইউটেৰাছৰ মুখখন যদি দুৰ্বল হৈ থাকে, তেনেহ'লে আমি 3 মাহমান হোৱাৰ পিছত প্ৰেগনেঞ্চিত আমি আল্ট্ৰাচাউণ্ড কৰি ইউটেৰাছৰ মুখখনৰ লেংথটো চাব লাগিব। নৰ্মেলি 4 চেণ্টিমিটাৰমান থাকে। যদি 2.5 চেণ্টিমিটাৰতকৈ কম হয়, তেনেহ'লে আমি তাক এটা সূতাৰে বা এটা চুচাৰ লৈ পিনি তাক আমি ইউটেৰাছৰ মুখখন বান্ধি থ'ব লাগিব। ইয়াৰ পিছতে থ্ৰম্বৰফিলিয়া মানে কিছুমান মহিলাৰ তেজ গোট মৰাৰ পৰিমাণটো বেছিকৈ দেখা যায়। গতিকে যদিহে যদি ইউটেৰাছৰ ভিতৰতো যদি তেজ গোট মৰাৰ প্ৰৱণতাটো বেছিকৈ দেখা যায়, তেনেহ'লে বেবীৰ ব্লাড চাৰ্কুলেশ্যনটো বন্ধ কৰি দিয়ে, আৰু বন্ধ কৰিলে গৰ্ভপাত হোৱাৰ দেখা যায়। গতিকে এনেকুৱা ক্ষেত্ৰত প্ৰথমৰ পৰাই ইক'স্পৰিন বা হেপাৰিন জাতীয় মেডিচিন দিব লাগে। ইয়াৰ পিছতে এণ্টিফছফলিপিড চিণ্ড্ৰমত আমি স্ক্ৰিনিং কৰিব লাগিব। এণ্টিফছফলিপিড এণ্টিবডি, লুপাছ এণ্টিকোৱাগুলেণ্ট, এণ্টিকাৰ্ডিঅলিপিন এণ্টিবডি, এইখিনি যদি নিগেটিভ থাকে, তাৰপিছতে আমি ফিউচাৰ প্ৰেগনেঞ্চিৰ কাৰণে আগবাঢ়িব লাগিব। ইয়াৰ পিছতে ইমিউন'লজিকেল ফেক্টৰ থাকিব পাৰে। নেচাৰেল কিলাৰ চেল কম থাকিব পাৰে, আৰু গ্ৰেনুলোচাইট কলনি ষ্টিমুলেটিং ফেক্টৰ কম থাকিলে মানে বাৰে বাৰে গৰ্ভপাত হোৱা দেখা যায়। গতিকে আমি বাৰে বাৰে গৰ্ভপাত হোৱাৰ পেচেণ্টক
কলনি ষ্টিমুলেটিং ফেক্টৰটো বাহিৰৰ পৰা দিব লাগে। ইয়াৰ পিছতে ডায়েবেটিছ, যদি চুগাৰটো বাঢ়ি যায়, যদি গ্লাইক'চাইটেড হিমোগ্ল'বিনটো বাঢ়ি যায়, তেনেহ'লে আমি ডায়েবেটিছৰ কণ্ট্ৰলৰ কাৰণে মেডিচিন দিব লাগিব। ইয়াৰ পিছতে PCOS, যদিহে LH হৰম'নটো বাঢ়ি যায়, তেনেহ'লেও বাৰে বাৰে গৰ্ভপাত হোৱাৰ সম্ভাৱনা থাকে। এনে ক্ষেত্ৰত আমি মেটফৰ্মিন টেবলেটটো দি থ'ব লাগিব। ইয়াৰ পিছতে থাইৰয়ড এণ্টিবডি যদি থাকে, থাইৰয়ড এণ্টিবডি থাকিলে আমি থাইৰয়ডৰ হৰম'নটো যদি কম থাকে, তেনেহ'লে আমি তাৰ আগতেই এইখিনি চাই ল'ব লাগিব থাইৰয়ড হৰম'নটো, আৰু তাৰপিছতে ফিউচাৰ প্ৰেগনেঞ্চিটো কাৰণে আগবাঢ়িব পৰা হ'ব। ইয়াৰ পিছতে আহিব প্ৰজেষ্টৰন হৰম'ন ডেফিচিয়েঞ্চি। যদি অভেৰীয়ে যদি প্ৰজেষ্টৰন হৰম'নটো ভালকৈ প্ৰডাকশ্যন কৰিব পৰা নাই, তেনেহ'লে আমি বাহিৰৰ পৰা প্ৰজেষ্টৰন হৰম'নটো দিব লাগিব। আৰু ইয়াৰ পিছতে আহিব ইনফেকশ্যন। ইনফেকশ্যনৰ ভিতৰত আটাইতকৈ গুৰুত্বপূৰ্ণ বিষয়টো হ'ল চিফিলিছ। চিফিলিছটোৰ কাৰণে VDL টেষ্ট কৰিব লাগিব। যদি পজিটিভ থাকে তাৰ আগতে ট্ৰিটমেণ্ট দিব লাগিব। এইখিনি কাৰণতেই এইখিনি কাৰণ হৈছে মূল, কিন্তু 50% কেতিয়াবা আমি কোনো কাৰণ নাপাব পাৰোঁ। গতিকে এইখিনি কাৰণ যদি ঠিক কৰি লোৱা হয়, তেনেহ'লে নিশ্চয় ফিউচাৰ প্ৰেগনেঞ্চিটো দম্পতীহালৰ ভালে ভালে আগবাঢ়িব আৰু এটা সুস্থ সবল বেবী আমি দিব পাৰিম। গতিকে এনেকুৱা ধৰণৰ যদি কাৰোবাৰ সমস্যা আছে, নিশ্চয় এইখিনি কথা সাৱধানতা আগতে অৱলম্বন কৰিব লাগে। আৰু এটা কথা হ'ল ফলিক এচিডটো আগৰ পৰাই খোৱাটো বহুতেই জৰুৰী। গতিকে আশা কৰোঁ মোৰ আজি কথাখিনি আপোনাক নিশ্চয় উপকৃত কৰিব। ধন্যবাদ।